28 মাৰ্চ জ্যোতিচিত্ৰবন 28 মাৰ্চ কোনোবা জ্যোতিষীয়ে কয় খুব ভাল বাৰ 28 মাৰ্চ বৃহস্পতিবাৰ এই দিনটোতেই অসমৰ এক বাদ্যযন্ত্ৰ দতুৰা আৰু টুকাৰীৰ ছফ্টৱেৰৰ শুভ উদ্বোধনী কৰা হয় অতি কম বয়স উঠি অহা নৱপ্ৰজন্ম মাত্ৰ 18 বছৰ বয়স এক সুন্দৰ প্ৰচেষ্টা যি প্ৰচেষ্টাই অসমৰ দুটি বাদ্যযন্ত্ৰক ইণ্টাৰনেটৰ মাধ্যমত পৃথিৱীৰ চুকে কোণে চিনাকি কৰি দিব গুগল এপৰ দ্বাৰা আৰু সেইটোৱেই হৈছে ৰহন Okay, hello everybody. আমি আজি এতিয়া গ্লিমি ইণ্ডাষ্ট্ৰিজৰ যোনটো ৱেবছাইট হয় তাতে গৈ পেলাই আমি এতিয়া ৰহন VST টো ডাউনলোড কৰিম সো ফৰ দ্যাট আমি ইয়াতে গ্লিমি ইণ্ডাষ্ট্ৰিজ .store বুলি লগাই আমি ৱেবছাইটটো খুলি লওঁ ৱেবছাইটখন খুলিলে আমি এখন পেজত আহোঁ এই পেজখনত আহি পেলাই ইয়াতে ৰহন জাৰ্নি টু দ্য নৰ্থ ইষ্ট বুলি লিখা দেখা পাওঁ তাৰপিছত পেজখন স্ক্ৰল ডাউন কৰাৰ লগে লগে আমি ইয়াতে ডাউনলোড বাটনটো দেখা পাওঁ ডাউনলোড বাটনত ক্লিক কৰিলে আমি এখন গুগলৰ পেজ এখন দেখা পাওঁ ইয়াতে ডাউনলোড এনিৱে বুলি লিখা থাকিব so we are downloading it now once the download is complete আমি যোনটো exe ফাইল হয় সেইটো আমি ডবল ক্লিক কৰি পেলাই খুলি লওঁ আমি আমাৰ যোনটো ডেষ্টিনেশ্যন ফোল্ডাৰ আছে সেইটো সিলেক্ট কৰি পেলাই ইনষ্টল কৰিব okay so after the installation is complete আমি আমাৰ DAW টো খুলি ইয়াতে ৰহন আমি আমাৰ DAW টো খুলি ইয়াতে ৰহন VST টো ওপেন কৰি লওঁ মই বহুত ভাগ্যৱান যে গল্ডিয়ে মোক VST টো আগতীয়াকৈ দিছিলে ইউজ কৰিবলৈ আৰু মই ইউজ কৰি পেলাই এই ট্ৰেকটো বনাইছোঁ মই আপোনালোকক এনেই জাষ্ট এটা অভাৰভিউ দিওঁ VST টোৰ এতিয়াও বিটা ভাৰ্জনতে আছে ইয়াতে এতিয়া দুটা আৰু টুকাৰীৰ চাউণ্ডখিনি আছে আৰু ইনষ্ট্ৰুমেণ্টছ গল্ডিয়ে প্লেন কৰিছে যে আৰু ইনষ্ট্ৰুমেণ্টছ ইয়াতে ইনক্লুড কৰা হ'ব আমি চাওঁ কেনেকুৱা টাইপৰ মেলোডিজ বনাব পাৰি আৰু মই পাৰ্চনেলি এনেকুৱা টাইপৰ মেলোডিজ বনাওঁ চ' it is perfect for me. Actually, আমি আজিলৈকে দুটাৰ আৰু টুকাৰীটো মেক্সিমাম চেম্পলছৰ থ্ৰু দি পাই আছিলোঁ আমি এতিয়া নতুনকৈ এটা VST ফৰ্মেটত যিহেতু এই চাউণ্ডখিনি পাইছোঁ ইট ইজ গিভিং আছ আ ৱাইড স্কোপ ফৰ এক্সপেৰিমেণ্টিং and playing around with the sounds of the dotara and the tukari. Okay, so I thank everybody for giving me the opportunity to try out the first ever Assamese VST, Rohan. It is still in the beta phase, but in the future, Goldi has plans to add various other instruments and I'm pretty excited. And all the best to the entire team and congratulations Goldi for making such a beautiful advancement in the Assamese music industry. ৰহন ক'বলৈ ভাল শুনিবলৈ ভাল এটা নাম গল্ডি মাত্ৰ 18 বছৰ বয়স যাৰ যিজন ল'ৰা খুবেই লাজকৰীয়া স্বভাৱৰ আছিল কথা কমকৈ কৈছিল গল্ডিৰ প্ৰকৃত নাম আনিছ কাশ্যপ আনিছ উৰফে গল্ডি তেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল তেতিয়াই ইলেক্ট্ৰনিক বস্তুৰ প্ৰতি আকৃষ্ট হৈছিল গল্ডিয়ে এবাৰ দেউতাকৰ লেপটপ খুলি হাৰ্ড ডিস্ক উলিয়াই সম্পূৰ্ণ খুলি পেলাইছিল দেউতাকৰ অতিপাত খং উঠিছিল যদিও খং নিয়ন্ত্ৰণ কৰি গল্ডিক কৈছিল তুমি এইটো কিয় খুলি পেলালা এতিয়া মই কেনেকৈ কাম কৰিম তেতিয়া গল্ডিয়ে তৎক্ষণাত দেউতাকক ক'লে দেউতা তুমি চিন্তা নকৰিবা মই ঠিক কৰি দিম আৰু 10 মিনিটৰ ভিতৰত পুনৰ সকলোবিলাক লগাই ঠিক কৰি দিয়ে আৰু লেপটপটো পুনৰ সক্ৰিয় হৈ পৰে এয়াই আছিল গল্ডিৰ আৰম্ভণি এক্সেল পাব্লিক স্কুলত গল্ডি শিক্ষা জীৱন আৰম্ভ কৰিছিল কথা নোকোৱা ল'ৰাটোক কথা ক'বলৈ শিকাইছিল এক্সেল পাব্লিক স্কুলৰ প্ৰিন্সিপাল শ্ৰীমতী বন্তি গগৈ চৌধুৰীয়ে ক'ভিডৰ সময়ত তেতিয়া গল্ডিৰ ঘৰত আবদ্ধ হৈ থাকিব লগা হৈছিল তেতিয়া গল্ডিৰ মনলৈ এটা কথাই পাৰে পাৰে খুন্দিয়াব ধৰিলে লোকসংগীতৰ বাদ্যযন্ত্ৰটো যদি ছফ্টৱেৰ উলিওৱা হয় কেনে হ'ব ভবামতে কাম ঘৰৰ পৰিয়ালৰ লোকেও গল্ডিক এই ক্ষেত্ৰত যথেষ্ট প্ৰেৰণা দিয়ে বিশেষকৈ তেওঁৰ পিতৃ মাতৃয়ে আৰু ইয়াৰ পিছত ৰহনৰ জন্ম দিয়া হয় বহু চেষ্টাৰ পিছত ৰহন ছফ্টৱেৰটি গুগলত উপলব্ধ হয় আৰু এই ৰহন ছফ্টৱেৰটিয়ে এক উলহ মালহত যোৱা
28 মাৰ্চ সন্ধিয়া 6:30 বজাত জ্যোতি চিত্ৰবনত উদ্বোধন কৰা হয়। এই অনুষ্ঠানত কণ্ঠশিল্পী শান্তা উজীৰ, সন্ধ্যা মেনন, কৃষ্ণা দেৱী উপস্থিত থকাৰ লগতে বহুতো গুণমুগ্ধ বাদ্যযন্ত্ৰী শিল্পীসকল উপস্থিত থাকে। ৰহন শুনিবলৈ ভাল আৰু খুব ক'বলৈ ভাল। ৰহন আজি আমি গম পালোঁ বহুতখিনি কথা। আপুনি ক'লে যে একদম নৱপ্ৰজন্মৰ এটা 18 বছৰীয়া এজন যুৱক ইমান সুন্দৰ অসমৰ বাবে এটা মানে বাহিৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা, এই ক্ষেত্ৰত আপুনি কি ক'ব? আজিকালি দিন আগৰ নিচিনা একদম শ্ল' পেচ নহয়, ফাষ্ট পেচ দিনত কাৰো সময় নাই যে আমি আকৌ দুটাৰা বজোৱা টোকাৰী বজোৱা মানুহ এজনক আনিম আৰু তেখেতক শিকাম, তেখেতে বজাব, এয়া কৰিব। যদিও মেকানিকেল আৰু মানুহ আৰ্টিষ্টজনে নিজে বজালে বহুত ডিফাৰেঞ্চ এটা আছে, তথাপি আজিকালি ল'ৰা ছোৱালীৰ সেইখিনি টলাৰেঞ্চ নাই, পেচেঞ্চ নাই। সেইটো কাৰণে কিন্তু এইটো একদম এপ্ট বস্তু, খুব ঠিক বস্তু। মই ভাবোঁ এটলিষ্ট সেইটো বেষ্ট উইচেছ থাকিল, সি আৰু আগুৱাই যাওক। গ'লজি কি ক'ম, এইটো সাংঘাতিক ভাল লগা কথা এটা। ইমান সৰুতে, ইমান কম বয়সতে যে সি এইখিনি কৰিব পাৰিছে, আমাৰ কাৰণে গৌৰৱৰ কথা। মই ভাবোঁ এইটো জানো এইটো জড়িত হৈ আছে। আজি থাকিলে খুব সুখী হ'লহেঁতেন, কাৰণ নতুনক সদায় এনকাৰেজ কৰিছিলে। গতিকে ময়ো সেইকাৰণে আচলতে ইমান মোৰ প্ৰব্লেম, তথাপি মই আহিছোঁ, এওঁৰ হৈ আহিছোঁ, মই নিজেও আহিছোঁ আশীৰ্বাদ দিবলৈ। তাৰ ভৱিষ্যত আৰু উজ্জ্বল হওক, এয়াই কামনাৰে। আমাৰ ওচৰত আৰু এগৰাকী খুব সুন্দৰ কণ্ঠৰ, যি এটা সময়ত যাৰ কণ্ঠ শুনিলে আমি উষা উৎসৱ বুলি কৈছিলে, অসমৰ উষা উৎসৱ বুলি কৈছিলে, কৃষ্ণা দেৱী আমাৰ লগত আছে। তেখেতৰ মই মতামত দিছোঁ, আজি যিহেতু ৰহন সুন্দৰ ছফ্টৱেৰ হয় আৰু নামটো ইমান সুন্দৰ হৈছে আচলতে ৰহন, আৰু লগতে সেইটো কাৰণে বেছি ভাল লাগিছে, ইমান সৰু ল'ৰা। আৰু আমাৰ অসমত লগতে নৰ্থ ইষ্টত ইমান থলুৱা আমাৰ বজোৱা ইনষ্ট্ৰুমেণ্টখিনি আছে আচলতে, ইমান ৰিচ আমাৰ নৰ্থ ইষ্টখন। গতিকে সেইখিনি বস্তু এতিয়া গোটেই গ্ল'বেলাইজ হ'লে যে কিমান যে ভাল হ'ব, আমাৰ ইয়াত কি বজায়, কেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট আমাৰ ইয়াত ইউজ কৰে, সেইখিনিও বাহিৰৰ মানুহো জানিব। যিটো মানে তাকে আমাৰ ছিনিয়ৰ মিউজিচিয়ানসকলে কৈছেই যে একে চাইণ্টিষ্টৰ নিচিনা কাম কৰিছে। তাৰমানে এতিয়া আমি ধৰক ঘপককৈ কেতিয়াবা বিচাৰিয়ে নাপায় দোতৰাখন কোনে বজাব, ডগৰটো কোনে বজাব, মানে টোকাৰীখন কোনে বজাব। এতিয়া বহুত নতুন প্ৰজন্মই আগবাঢ়ি নাহে সেইবোৰত। গতিকে এই ছফ্টৱেৰটোৱে বহুত মানে সহায় কৰিব বুলি মই আশা কৰিছোঁ। আৰু গল্ডি আচলতে ঘৰত মতা নাম তাৰ, বৰ মৰম লগা ল'ৰা, আৰু বহুত উন্নতি কৰক তাৰে কামনা কৰিছোঁ। বেষ্ট উইচেছ থাকিল তাইলৈ। থেংক ইউ। এয়া নৱপ্ৰজন্মৰ 18 বছৰ বয়সত আজি অসমৰ নহয়, অসমৰ গোটেই মানে বাহিৰৰ পৃথিৱীলৈ লৈ যাব এটা খুব ধুনীয়া ৰহন, শুনিবলৈ ভাল, শুনিবলৈ ভাল। তুমি কেনেকৈ এই প্ৰচেষ্টাটো আৰম্ভ, মোৰ মায়ে গান গাইছিলে, মোৰ দেউতাই মিউজিক কৰিছিলে, সৰুৰ পৰাই মিউজিকৰ লগত অকণমান জড়িত। তাৰপিছত মই এৰেঞ্জমেণ্টটো ট্ৰাই কৰিছিলোঁ। এৰেঞ্জমেণ্টটো ট্ৰাই কৰোঁতে এটা বস্তু মই ন'টিছ কৰিলোঁ কি আমাৰ যোনখিনি বজোৱা হেৰিখিনি, টকাৰী দুটৰা এনেকুৱা টাইপৰ চাউণ্ডখিনি পাবলৈ নাই। ইনষ্ট্ৰুমেণ্টখিনি খুব ফ্ৰেজাইলো হয়, মানে অকণমান বেছিকৈ হেৰি কৰিলে টিউন নাইকিয়া হৈ যায়। চ' বজাবলৈ বিৰাট কষ্ট মানে। আৰু কিছুমান আমাৰ কি হয়, গানত বাজেট কম থাকিলে আমি এফৰ্ড কৰিব নোৱাৰোঁ।
চ' মই ভাবিলোঁ যদি এই বস্তুখিনি মই হেৰি ছফ্টৱেৰ ফৰ্মত আপলোড কৰি দিওঁ তেতিয়া চবেই ইউজ কৰি ভাল পাব, বজাই ভাল পাব, ট্ৰাই কৰিব। আৰু প্লাছ আমাৰ ইনষ্ট্ৰুমেণ্টখিনি ইণ্টাৰনেশ্যনেল হেৰিলৈকে আমি নিব পাৰিম বুলি মই ভাবি পেলাই এইটো ষ্টাৰ্ট কৰিছিলোঁ। হয়, তোমাৰ ভাবিবলৈতো সময় লাগিছে বহুত। ক'ৰ পৰা ষ্টাৰ্টিং কৰিছিলা? এই জাৰ্ণিটো একজেক্টলি 29 ক'ভিডৰ টাইমৰ পৰা। ক'ভিডৰ টাইমত কি হ'ল, আমিতো ঘৰতে থাকোঁ দিনে ৰাতি, ঘৰত থাকি ইণ্টাৰেষ্ট বহুত কম্পিউটাৰ লৈ পেলাই। মই কম্পিউটাৰ্ছ বিৰাট ভাল পাওঁ আৰু মই আমাৰ অসমখন বিৰাট ভাল পাওঁ, ফ'ক ইনষ্ট্ৰুমেণ্টছখন হেৰি লৈ পেলাই। চ' মানে কি হ'ল, নিজে প্ৰেক্টিচ কৰি এইবিলাকত শিকিবৰ কাৰণে মানে ক'তো একো অপশ্যন নাছিলে। চ' অকণমান ইউটিউবৰ পৰা অকণমান নিজে ট্ৰায়েল এণ্ড এৰাৰ সেনেকৈ। হয়, নামটো খুব ধুনীয়া, থেংক ইউ। গল্ডি মানে ফোন, হয়, গতিকে ফোন নহয় মুকুতা। গতিকে আৰু ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যতলৈ আমি এইটো আৰু এক্সপাণ্ড কৰিম। এতিয়া অকল 2টা ইনষ্ট্ৰুমেণ্ট, আমি আকৌ আমাৰ যিখিনি ইনষ্ট্ৰুমেণ্ট নেগেৰা হওক, ঢোল হওক, পেঁপা হওক, বাঁহী হওক, সেইবিলাকো আমি মানে ছফ্টৱেৰ ফৰ্মত আনি দিম, যাতে কি মানুহবিলাকে বজাই ভাল পায়, ইউজ কৰি ভাল পায়, হেৰি কৰি ভাল পায়। সেইটো এটা আছে আৰু চাওঁ কি হয় আগলৈ। ধন্যবাদ। আপোনালোক থাকিব লাগিব সদায় লগতে, আশীৰ্বাদ কৰিব। থেংক ইউ। গল্ডি এটা খুব সুন্দৰ নাম, আৰু গল্ডিৰ যিটো প্ৰচেষ্টা, ৰহন, শুনিবলৈ ভাল, ক'বলৈ ভাল। আৰু আমি দেখিছোঁ আপুনি আৰম্ভণিতে কৈছে যে স্কুলত যিহেতু আপুনি এগৰাকী প্ৰিন্সিপাল হয়, চুলি দীঘল সম্পৰ্কে ক'লে, পাৰ্মিশ্যন দিলে। ত' আজি আপোনাৰ কাৰণে হয়তো গল্ডি এইখিনি প্ৰচেষ্টা কৰে, তেনে ক্ষেত্ৰত আপুনি কি ক'ব? আজি যিটো দিনটো সেইটো ইটছ এ কালমিনেশ্যন অফ এ ভেৰি লং প্ৰচেছ। ইয়াত বিভিন্ন পৰিস্থিতি আৰু বিভিন্ন ধৰণৰ ইয়াতে মানে পাৰ্চনেলিটিজৰ তাৰ কণ্ট্ৰিবিউশ্যন আছে। যেনেকৈ আমি এজন এডুকেটৰ হিচাপে আমি এতিয়া 21st চেঞ্চুৰীত বিচাৰোঁ যে ল'ৰা ছোৱালী অকল একাডেমিক্স নহয়, এটা হোলিষ্টিক ডেভেলপমেণ্ট হয় আৰু চব ক্ষেত্ৰতে আমি সিহঁতক উৎসাহ দিব লাগে। আৰু সেইটো ভাবিয়েই মই আনিছ, যিটো তাৰ ফৰ্মেল স্কুল নেম, এনকাৰেজ কৰিছিলোঁ। আৰু বহুত সৰু 3 বছৰ বয়সৰ পৰাই আমাৰ লগতে ডাঙৰ হৈছে সি গৈ এতিয়া যিটো তাৰ মানে দেখিলোঁ, তাৰ যিটো জিল, তাৰ যিটো এনথুজিয়াজম, স্কুলৰ প্ৰগ্ৰেমবিলাকত সি যিটো মানে আগভাগ লয়, ল'ৰা ছোৱালীক গাইড কৰে সুন্দৰভাৱে মিউজিকৰ ক্ষেত্ৰত, মোৰ বহুত ভাল লাগিল। তেতিয়া মই ক'লোঁ ইউ গ' এহেড। ধৰক আমাৰ স্কুলত নিয়ম আছে, এটেণ্ডেঞ্চ লাগে, মানে ৰেগুলাৰ ক্লাছ এটেণ্ড কৰিব লাগে। তথাপি তাক মই বহুতখিনি তাক এনকাৰেজ কৰিছিলোঁ, এতিয়াও কৰোঁ। আৰু তাৰ যিটো কেপেবিলিটি, কাৰণ তাৰ এটা নিজৰ ভিজন আছে কিবা এটা মিউজিকৰ ক্ষেত্ৰত তাক এটা কণ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে। আৰু আই এম ভেৰি প্ৰাউড অফ হিম একচুৱেলি। আৰু মানে সি যিখিনি কৰিছে আজি, ইটছ আ গ্ৰেট মমেণ্ট ফৰ মি, যে ইমান সৰু ল'ৰাটোৱে ইমান সুন্দৰভাৱে মিউজিক ছেক্টৰত তাৰ যিটো কেপেবিলিটি, তাৰ যিটো পটেঞ্চিয়েল, সি যিটো ৱৰ্ক কৰিছে, সেইটো ইট ইজ ৰিয়েলি ইনক্ৰেডিবল। আৰু আই অলৱেজ উইচ হিম অল দ্য বেষ্ট। অলৰেডি মই কৈয়ে গৈছোঁ আগৰ কথাখিনি, আই হেভ অলৱেজ এনকাৰেজড হিম। সি মাজতে পৰীক্ষাও মানে মোক এপটোৰ কাৰণে ক'লে, মেম মই পৰীক্ষা দিব নোৱাৰোঁ। মই ঠিক আছে, ইউ গ' এহেড, আই উইল ছাপৰ্ট ইউ ইন অল ছাইডছ। তই মানে ইউ বি ছাকচেছফুল ইন হোৱাট এভাৰ ইউ আৰ ডুইং, এণ্ড আই ভেৰি প্ৰাউড অফ হিম। আৰু আশা কৰিছোঁ ভৱিষ্যতেও হি কেন কিপ অন কণ্ট্ৰিবিউটিং, যিটো আজিকালি 21st চেঞ্চুৰী যিটো টেকন'লজি ইউজ হৈ আছে, সেইটোৰ ক্ষেত্ৰত যাতে হি কেন কণ্ট্ৰিবিউট, এণ্ড আই এম চিয়'ৰ ডেট হি ইজ ৰিয়েলি গোইং টু ডু ৱেল ইন হিজ লাইফ। এটা কথা কৈছিলে, সি খুব লাজ কৰি আছে, কথাও ক'ব পৰা নাছিল, আপুনি তাক খাওক, কথা ক'ব, সেই কথাটো কৈছিলে, কওকচোন। একচুৱেলি সি অকণমান লাজ কৰি আছিল অকণমান, তেতিয়া তাক মানে মই তাক সদায় এনকাৰেজ কৰোঁ। সি যেতিয়া আমাৰ স্কুল কেবিনেটৰ হেড বয় হয়, 1400 ষ্টুডেণ্টছৰ হি ৱাজ দ্য হেড বয়। চ' হি হেড দ্য কেপেবল। খালি ধৰক অলপ পাব্লিক স্পিকিংটো তাৰ অকণ, তেতিয়া তাক মই মানে তাক চাওঁ, তাই চাইক'লজিটো তাক মানে কেনেকৈ গ্ৰুম কৰিব পাৰোঁ। চ' তাক মই এনকাৰেজ কৰোঁ যে ইউ গ' হেড, ইউ স্পিক। কাৰণ মানে মই বিশ্বাস কৰোঁ এডুকেটৰ ইট শ্বুড বি হলিষ্টিক। আপুনি মাৰ্কছ পোৱাটো ইমান ডাঙৰ কথা নহয়, কিন্তু আমি যিটো লাইফ স্কিলছটো ডেভেলপ কৰিব লাগে ষ্টুডেণ্টৰ। আজি সিমান ধুনীয়া এখন মঞ্চত সি যিখিনি কথা ক'ব পাৰিছে, সেইটো এটা স্কিল। আৰু যেনেকৈ মানুহৰ লগত যিটো সি ক্ৰিয়েটিভিটিটো দেখাব পাৰিছে, সেইটো এটা স্কিল। আৰু তাৰ কেপেবিলিটি বহুত আছিল। আৰু তাক সেই প্লেটফৰ্মটো আমি দিছিলোঁ স্কুলত, চবেই বহুত এনকাৰেজ কৰিছিল, মানে তাক দেখুৱাইছিল যে ইউ কেন ডু ইট, মটিভেট কৰিছিলোঁ। আৰু সদায় তাকে মটিভেট কৰিছোঁ। আৰু হি ইজ এ ভেৰি জেণ্টল পাৰ্চন। আৰু ল'ৰা ছোৱালীৰ লগতো তাৰ মই ইণ্টাৰেকশ্যন দেখিছোঁ, তাৰ নিজৰ গ্ৰোথটো মই দেখিছোঁ, এণ্ড হি হেজ ডেভেলপ কনফিডেঞ্চ। আৰু আমি সদায় বিচাৰোঁ যে ষ্টুডেণ্ট ৱেৰ এভাৰ দে আৰ, confidence and motivation is very, very important for them to shine in life. Thank you.
থেংক ইউ গল্ডি এটা সুন্দৰ নাম আৰু আপোনাৰ পুত্ৰ হয় আজি কেনেকুৱা লাগিছে এখন মঞ্চ আৰু এটা ইমান ধুনীয়া অসমৰ যিটো সম্পদ বা সেই আজি বাহিৰলৈ লৈ গৈছে গোটেই দেশে হয়তো জানিব আজি খুব ভাল লাগিলে আপুনি কি ক'ব খুব ভাল লাগিছে খুব আনন্দিত হৈছোঁ আচলতে গল্ডি আচলতে এতিয়া গল্ডি 18 বছৰ সোমাইছে এইবাৰ 15 বছৰ বয়সৰ পৰাই ৰুমটোত সোমাই অকল এইটোতে যুঁজি আছিলে সি আৰু ফাইনেলি ভাবিছোঁ যে নিশ্চয় অকণমান আগবাঢ়িছে যিহেতু আমাৰ অসমৰ গোটেইখিনি যিখিনি মিউজিক ডাইৰেক্টৰ আছে তেওঁলোকে চাইছে মুম্বাইতো চাইছে আৰু সকলো বিৰাট এক্সাইটেড হৈছে আৰু সকলোৰে আশীৰ্বাদ পালে নিশ্চয় আগবাঢ়ি যাব আৰু মই আজি বহুত সুখী যে মোৰ ল'ৰাই কিবা এটা কৰিছে হয় মই যেহেতু তাৰ পৰা কৈছোঁ ভৱিষ্যত আৰু কিবা কিবি প্লেনিং আছে বহুত আছে আপোনালোকে তাক কেনেকৈ অৰিহণা যোগাব সদায় আছোঁৱেই তাৰ লগত সৰুৰ পৰাই তাৰ পুৰা ছাপোৰ্ট কৰোঁ আমি আৰু এতিয়াও তাৰ বহুত প্লেন আছে অকল ধুতুৰা টোকাৰীয়ে নহয় আগতে আপোনাৰ পেঁপা সুতুলি গগনা আৰু কাৰ্বি বহুত ইনষ্ট্ৰুমেণ্ট আৰু মানে নৰ্থ ইষ্টৰ যিখিনি ফ'ক ইনষ্ট্ৰুমেণ্ট গোটেই ইনষ্ট্ৰুমেণ্টখিনিৰ লগত মানে লৈয়ে সি আগবাঢ়িব বিচাৰিছে এতিয়া বৰ্তমান আচলতে অকল আমাৰ থলুৱা ইনষ্ট্ৰুমেণ্টখিনি অকল আমাৰ অসমৰে নহয় আচলতে লাহে লাহে মানে গল্ডি বাহিৰলৈ যাবলৈ ইচ্ছা গোটেই বাহিৰত গোটেইখিনি কৰিবৰ কাৰণে গল্ডি এটা খুব সুন্দৰ নাম গ'ল মানে সোণ এইটো সোণ আপোনাৰ পুত্ৰ আৰু আজি ইমান ধুনীয়া এটা প্লেটফৰ্ম ইমান হেৰি এটা ছফ্টৱেৰ যিটো ছফ্টৱেৰ আমাৰ অসমৰ দতুৰা আৰু হেৰিৰ সমস্ত ইয়াত লৈ যাব আৰু ইমান কম বয়স 18 বছৰ নৱপ্ৰজন্ম কেনেকুৱা লাগিছে মইতো মানে ব্যক্ত কৰিব পৰা নাই কেনেকৈ কি কথা ক'লে কি হ'ব মানে বুজিব পৰা নাই ভাষা নাইকিয়া আহিছে মোৰ আৰু ইমান কম বয়সত আজি যোৱা সি 15 বছৰ বয়সৰ পৰা ষ্টাৰ্ট কৰিছে মেট্ৰিকৰ আগৰ পৰা অলপকৈ কৈ আছে ক'ভিডৰ টাইমত মেইনলি একচুৱেলি গোটেই হেৰিটো আৰম্ভ হৈছিলে তাৰ মানে তাত সেইটো টাইমত যুঁজিছিলে সি যুঁজি লাষ্টত মানে আপোনাৰ আমাৰ ঘৰৰ ওচৰতে থাকে পৰীক্ষিত কলিতা তেওঁ কিছুমান গাইড দিলে হেৰি লৈ পেলাই সেই গাইড অনুসৰি সি এইটো বস্তু ডেভেলপ কৰি বহুত ফেইলৰ হৈছে কিন্তু এতিয়া বহুত টাইম ফেইলৰ হৈছে কিন্তু এৰি দিয়া নাই যুঁজটো কমপ্লিট মানে কৰিয়ে আছিলে লাষ্টত ফাইনেলি ছাকচেছ হ'লগৈ তাৰপিছত মই একচুৱেলি বিশ্বাস কৰা নাছিলোঁ এইটো যে হৈছে তাৰপিছত মই বিভিন্নজন হেৰি ওচৰলৈ লৈ গৈছিলোঁ মিউজিক ডাইৰেক্টৰ এৰেঞ্জাৰ তেখেতসকলক লৈ গৈছিলোঁ লৈ পেলাই দেখুৱাইছিলোঁ চবকে বহুৱাই যে একচুৱেলি এইটো ঠিকে আছে নে নাই তেখেতসকলে যেতিয়া ক'লে যে এইটো বস্তু ঠিকে আছে ঠিকে থকা পিছত আমি চেম্পলিং ষ্টাৰ্ট কৰিছোঁ তাৰমানে আপুনি এতিয়া দতৰা আৰু টোকাৰী হেৰি কৰিলোঁ চেম্পলিং কৰাৰ পিছত যেতিয়া ফাইনেল হেৰিটো দেখুৱাইছোঁ তেখেতসকল খুব সুখী হৈছিলে একচুৱেলি মই সেইটো কাৰণে ময়ো আনন্দিত যে এনেকুৱা এটা মোটামুটি মোৰ হিচাপত অসম্ভৱ টাইপৰ তাৰমানে আৰু যিহেতু ভাৰতবৰ্ষত তেনেকুৱা ছফ্টৱেৰ নাই লৈ যাব এইটো এতিয়ালৈকে ডেভেলপো হোৱা নাছিলে এনেকুৱা টাইপৰ হেৰি ছফ্টৱেৰ আমাৰ বিশেষকৈ থলুৱা ইনষ্ট্ৰুমেণ্ট লৈ পেলাই এইখিনি হোৱাৰ কাৰণে খুব ভাল লাগিছে মন খুব সুখী আৰু সৰুতে এতিয়া শিশুকাল আছিলে আপোনালোকে তাত কিবা মন পাইছিলে নেকি যে ভৱিষ্যতে কিবা তেনেকুৱা কিবা চিগনেল পাইছিলে আছিলে মানে সি কথা খুব কম কৈছিলে একদমেই কথা কোৱা নাছিলে আজিতো দেখা পালে সি মানে ষ্টেজত কথা ক'বলৈ চান্স পাইছে অকল স্কুলৰ অকণমান হেৰি বেকগ্ৰাউণ্ডৰ পৰা পাইছে কথা খুব কম কৈছিলে যদিও তাৰ কিন্তু কিছুমান বস্তু আছিলে সি কম্পিউটাৰ ইলেক্ট্ৰনিক বস্তুবিলাক খুলি পেলাই মানে মই এবাৰ মোৰ ঘৰত ইউজ কৰি থকা লেপটপটো কমপ্লিট খুলি পেলাই হাৰ্ড ডিস্ক উলিয়াই পেলালে উলিয়াই পেলোৱাৰ পিছত মোৰ মানে ইমান তেতিয়া তাৰ ক্লাছ 7ত মোৰ মানে ইমান খং উঠিছে তাৰ ওপৰত মই মানে তাক কৈছোঁ বোলো তুমি এনেকুৱা এটা বস্তু মই কিনিবলৈ মোৰ ইমানখিনি এটা হেৰি লাগে তুমি এনেকুৱা এটা বস্তু এনেকৈ কিয় ধ্বংস কৰিছা কৈছে নাই কৰা নহয় ঠিকে আছে তো বাবা এনেকৈ কৈছে মই ঠিকে আছে মই কেনেকৈ চলাম তুমি গোটেই মই খুলি পেলালা দেখোন কৈছে নহয় মই ৰ'বা ঠিক কৰি দি আছোঁ বুলি কৈছে 10 মিনিটত কমপ্লিট বস্তু লগাই কম্পিউটাৰ হেৰি কৰি পেলাই ফিটিং কৰি দিলে ফিটিং কৰি দিয়াৰ পিছত সি কৈছে বাবা এইটো ঠিক হৈ গ'ল চোৱা এইটো তাৰ মানে সেইটোৱে দেখা পাইছিলোঁ সি তেনেকৈ মানে বস্তুবিলাক হেৰি কৰিছিলে সি খুব ইণ্টাৰেষ্টেড আছিলে মিউজিকত খুব ইণ্টাৰেষ্টেড খুব সি ভাল পাইছিলে মিউজিকটো একচুৱেলি আমি দুয়োগৰাকীয়ে মোৰ মিছেছ তাৰ মাক মই দুইজনেই আমি মিউজিকৰে ৰিলেটেড মানুহ ময়ো বজাইছিলোঁ মিছেছে মই ড্ৰামছ লেডাৰ ছেকশ্যনটো বজাইছিলোঁ আগতে প্ৰগ্ৰেম কৰিছিলোঁ এতিয়া নাইকিয়া হ'ল ব্যৱসায় বা নিজৰ হেৰিত নাইকিয়া হৈ গ'ল মাকেও গান গায় এতিয়াও গাই আছে সেইখিনিৰ পৰাই
সি খুব ইণ্টাৰেষ্টেড হৈছিলে মিউজিকৰ প্ৰতি তাৰপিছত লাহে লাহে সি নিজেও বজোৱা ষ্টাৰ্ট কৰিলে শিকা ষ্টাৰ্ট কৰিলে ঘৰত নিজে নিজে বজাই থাকে নিজে নিজে শিকি থাকে হেৰি কৰে ট্ৰেইনিং স্পেচিয়েল কৰোঁ বা লোৱা নাছিলে তাৰপিছত ফাইনেলি গ্ৰয়িংটো দেখা পাইছিলোঁ কিবা এটা হ'ব বুলি আশা কৰিছিলোঁ এতিয়া ফাইনেলি সি কিবা এটা দিলে যে ভাবিছোঁ খুব সুখী মই ইমানখিনি মানুহৰ মাজত এনেকুৱা এটা ছফ্টৱেৰ সি লঞ্চ কৰিছে সেইটো কাৰণে মই অত্যন্ত সুখী খুব ভাল লাগিছে ধন্যবাদ ধন্যবাদ